হেল্ল' এভৰিৱান, আজি 7 ছেপ্টেম্বৰ আৰু আজি জুনটোক ৰাতি 9 বজাৰ পৰা 2 বজাৰ ভিতৰত ৰঙাকৈ দেখিবলৈ পাম আৰু সেয়েহে মুনটোক ব্লাড মুন বা ৰেড মুন বুলি কোৱা হয়। এতিয়া জানো আহকচোন মুনটোকনো কিয় ৰেড হৈ পৰে। আমি জানো যে পৃথিৱী চাৰিওফালে চন্দ্ৰমাই প্ৰদৰ্শন কৰে আৰু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে। এনেদৰে প্ৰদৰ্শন কৰি থাকোঁতে পৃথিৱী যেতিয়া চন্দ্ৰ আৰু সূৰ্যৰ মাজত সোমাই সমান্তৰাল হৈ পৰে, তেতিয়া পৃথিৱীৰ ছাঁটো চন্দ্ৰমাৰ গাত পৰে আৰু ইয়াকে চন্দ্ৰগ্ৰহণ বোলে। আৰু সেই সময়ছোৱাত সূৰ্যৰ পোহৰ চন্দ্ৰমাৰ গাত নপৰে আৰু সূৰ্যৰ পৰা অহা ৰশ্মিসমূহ বায়ুমণ্ডলৰ মাজেৰে আহি পৃথিৱীৰ গাত পৰে আৰু তেতিয়াই শ্বৰ্ট ৱেভ বা হ্ৰস্ব তৰংগ ৰশ্মিসমূহ বায়ুত অৱশোষিত হৈ যায় আৰু দীৰ্ঘ তৰংগ বা লং ৱেভ ৰশ্মি যেনে ৰঙা আৰু কমলা ৰংটো ভাঁজ লাগি চন্দ্ৰমাত পৰে। সেয়েহে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত চন্দ্ৰমাটো ৰঙা দেখিবলৈ পোৱা যায়। থেংক ইউ।